মানে আজি অলপ বেলেগ লোক কথাটো মানে এনেকুৱা মোক বঢ়িয়াকে পুৱাই কণ্টেলৰ কাঠখান লৈ আৰু চাইকেল খান লৈ মোক চাউল আনিবলৈ যাবলৈ দিলে এনেকৈ আৰু চাইকেল মাৰি আহি পালো দোকান আহি পেলাই বঢ়িয়াকে মই চাউলখিনি জোখাত মই লাগি গলো বঢ়িয়াকে চাউলখিনি লোৱা হৈ গ'ল এনেকৈ আৰু বহুত সময় পিছত আহি পালো ঘৰ আহি বঢ়িয়াকে চাউলৰ বস্তাটো থৈ দিলো আৰু বহুত সময় পিছত আহি গলো আমাৰ ওচৰতে এখন পূজা আছে তো তাতে মই আহিলো আহিবাৰ লগে লগে খাবলৈ দিলে পঢ়াত আৰু ভোগ বঢ়িয়াকে গোটেইখিনি ভালকৈ খাই ললো তাৰ পিছত আহি গলো বঢ়িয়াকে টিঙত খিচাৰি ভৰাবলৈ তো যিহেতু খিচাৰি খুৱাব আৰু গোটেইখিনি ভৰা হৈ গ'ল তাৰ পিছত চব বিলাকে খাবলৈ বহি গ'লে আৰু বহুত সময় পিছত ময়ো বহি গলো খাবলৈ বঢ়িয়াকে খাৱাৰ পিছতে আহি পালো ঘৰ আৰু ঘৰত অহাৰ লগে লগে মাদাৰে দি দিলে 100 টকীয়া নোট এখন আৰু দেৰি নকৰি ময়ো মোৰ H2R খন ষ্টাৰ্ট দি দিলো এনেকৈ চাইকেল চলাই মেইন ৰাস্তা আহি পালো তাৰ মানে মই আহিলো চুলি কাটিবলৈ তো যিহেতু বহুত দিন হ'ল মই চুলি কেইডাল কাটা নাই তো আজি বঢ়িয়াকে ভাবিলো যে চুলিখিনি কাটিয়ে লওঁ ভালদৰে বাৰু আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব